जहाँ देख लिया है कहीं भी तेरे जैसा कोई नहीं है। अस्सी नहीं 100 दिन दुनिया घुमा है कहीं कहीं तेरे जैसा कोई नहीं। हेलो बंधु बान्धवीসকল, অসমীয়া ল'ৰা নৱজিৎ চেনেললৈ স্বাগতম জনাইছো। নমস্কাৰ। আজি ভাৰতবৰ্ষৰ বাবে ঐতিহাসিক দিন, কিয়নো আজি 26 জানুৱাৰী। 26 জানুৱাৰী তাৰিখে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত কৰা হৈছিল। এই 26 জানুৱাৰী তাৰিখে এই সংবিধানখন পাইছো বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক সংবিধান। বিভিন্ন দেশৰ সংবিধান অধ্যয়ন কৰি স্বাধীনতা সংগ্ৰামী নেতাসকলে এই সংবিধানখন ৰচনা কৰিছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই সংবিধানখন কাৰ্যকৰী কৰিছিল। সেই দিনাখনৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস পালন কৰা হয়। সেইবাবে আজিও আমি গণতন্ত্ৰ দিৱস পালন কৰি আছো। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰা হৈছে সংবিধান সভাৰ জৰিয়তে। সংবিধান সভাৰ প্ৰথম অধিৱেশনত পণ্ডিত জৱাহৰলাল নেহৰুৱে লক্ষ্য আৰু উদ্দেশ্য প্ৰস্তাৱ আকাৰে দাঙি ধৰিছিল আৰু এই সংবিধানখন ৰচনা কৰোঁতে মুঠ 11খন অধিৱেশন বহিছিল। এই সংবিধান ৰচনা কৰোঁতে বহুতো সংগ্ৰামী নেতাসকলে শ্বহীদ হৈছিল। এনেদৰেই আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কাম আৰম্ভ হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন কাৰ্যকৰী কৰিছিল।